এইটো আপোনাৰ আছেনে বাৰু? এইটো চব্জি মছলা। হে চব্জি দিয়া মছলা। অঁ নাই এই কি মছলা কয় এইটো? চব্জি মছলা। ডাল পচালে মানে কি হয় একেবাৰে গুড়াটোৰ পৰা পোখা নোলায় আৰু একেবাৰে এই কুমলীয়াটো পাতটো চব্জিত দিলে হৈ যায় ন? দিলে হৈ যায়। এইটো দিব মছলা হতমূল কয়। হতমূল 100টা আহি পাইছে তাৰমানে। অঁ আহি হিচাপকেইটা খালে মানে পিন্ধি লওক। আপুনি যদি মৌবাহ ষ্ট্ৰং হৈ থাকে তেতিয়া এইফালে মুখৰ ফালে অকণমান প্ৰথম ধোঁৱা দি ল'ব দেই। আৰু এতিয়া প্ৰথম কথা হ'ল কি আমি ৰসৰ চেম্বাৰটো এতিয়া নাচাওঁ, ৰসটো তাত উলিয়ালোঁ সেইটো দেখালোঁ। এইটো খালি ইয়াতে কটাৰীখন লগাই অকণমান এনেকৈ ফাঁক কৰি ল'ব। এতিয়া খুব সাৱধানে নাই এইখন নাই গোটেই চেম্বাৰটোকে দাঙি খুব লাহে একেবাৰে শ্ল' অলপ সহজ। অথনি যে দেখুৱাইছিলোঁ ক্ৰছকৈ ইয়াত বহাই দিয়ক। ক্ৰছকৈ বহাব, ক্ৰছকৈ অঁ বছ দিয়ক, লাহেকৈ বহাই দিয়ক। এইটো ৰস হৈ আছে নি? এইটো ৰস হৈ আছে। এইটো এতিয়া ইয়াৰ পৰা আমি এইটো শিশু পক্ষ, ইয়াৰ পৰা আমি ৰসটো নলিয়াওঁ। হয় অঁ এইটো মানে আপোনাৰ অকল পোৱালি কাৰণে আৰু সেইটোৰ পৰাহে আমি ৰসটো ল'ম। আৰু তেনেকুৱা আমি সেইটো ডাবুল চেম্বাৰ কৰিম, ৰস বেছিকৈ যেতিয়া ওলাব হয় অঁ তেতিয়া ডাবুল চেম্বাৰ কৰি পেলাই তাৰপৰা আমি ৰস ল'ম। এতিয়া খালি আমি ইয়াতে চেক কৰিব লাগিব বেমাৰটো হৈছে নেকি, পোৱালি দিছে নাই, এই আপোনাৰ মতামহ বনাইছে নেকি। হয় অঁ এই তিনিটা বস্তু চাব লাগিব। আৰু যদি মতামহটো আপোনাৰ বেছি হৈ যায় তেতিয়াহ'লে আপোনাৰ এই মৌবাহৰ প্ৰডাকশ্যন নাপাব। আৰু ৰাণী বেছি হৈ গ'লে আপোনাৰ মৌবাহ ফাটি যাব। এই ৰাণী বনোৱাটো চাব লাগিব। ৰাণীটো আপোনাৰ ডিচেম্বৰৰ পৰা বনাব। সেইটো এনেই কিমান দিনৰ মূৰে চাব লাগে? আপোনাৰ ৰাণী বনোৱাটো 15 দিনৰ মূৰে চাব লাগিব আপুনি। 15 দিনৰ ভিতৰত আপুনি চাই থাকিলে আপোনাৰ কুইনটো আপোনাৰ হেৰি নহয়। আৰু মোৰ সেই প্ৰথম নেজানি মেলি গুচি গ'ল। আৰু আপোনাৰ কুইনচেলটো বনোৱাৰ লগে লগে আপুনি ইয়াৰ পৰা এনেকৈ 3টা চাক লৈ গৈ বেলেগ এটা বাহন খাই দিব। এই 3টা চাক ৰাণীজনীৰ সৈতে লৈ যাম। অঁ কুইনচেল নথকা চাক নিম? নহয় কুইনচেল নথকা নিব, ৰাণীজনীৰ সৈতে নিব। ইয়াতে যোনটো ৰাণী আছে ৰাণীজনীৰ সৈতে ইয়াৰ পৰা 3টা চাক লৈ যাব। কুইনচেলটো ইয়াত ৰাখি থৈ যাব। হয় অঁ কুইনচেলটো যদি ইয়াৰ কোনোবা এখনত চাকত থাকে তেতিয়া সেইটোৰ পৰা আপোনাৰ ৰাণী হ'ব। নহয় যিখনত থৈ যাম কুইনচেল কেইটা এটা থৈ যাম। এটা থ'ব এটা আৰু ইবোৰ পালে ভাঙি দিম। অঁ তাৰপিছত আপুনি গেটখন খালি খোলা ৰাখিব 21 দিন। হয় অঁ তাৰমানে কি হয় ইহঁতৰ ক্ৰছ মিটিংটো আপোনাৰ বাহিৰত হ'ব। এই ক্ৰছ মিটিং হ'ব অঁ কাৰণে কুইনচেলৰ টাইমত গেট খোলা থাকিব লাগে ন? খোলা থাকিব লাগিব আপোনাৰ 21 দিন খোলা থাকিব লাগিব। অঁ তাৰপিছত আকৌ তেতিয়াতো আপোনাৰ এইটো কোন মাহৰ পৰা খুলিম আপোনাৰ ডিচেম্বৰ মাহৰ পৰা আপোনাৰ ডিচেম্বৰ মাহৰ পৰা আপোনাৰ তেতিয়া খোলা থাকিব লাগে। তেতিয়া ৰসটো সিহঁতে বেছিকৈ গোটাব। হয় অঁ আৰু আপুনি ধৰক মৌবাহ চাবলৈ সময় পোৱা নাই কুইনচেলৰ ছিজন তেতিয়া কিন্তু খুলি থ'লে আকৌ এবাৰ পলাব। হয় কুইনচেলটো আপুনি বাচি পেলাইহে গেটখন খুলি থ'ব লাগিব। কুইনচেলকেইটা আগে ভাঙিব লাগিব তাৰপৰা গেট খুলিব লাগিব। নহ'লে আপোনাৰ কুইনচেল বনোৱাৰ লগে লগে এটা উৰি গুচি যাব। হয় গতিকে আপোনাৰ খালি মৌজনীয়ে দুখ পাব নালাগিব। সেই সেনেকৈ ঠকৰ খালে এনেকৈ টকা খেদিয়ে। এতিয়া এইটো ৰস আছে ইয়াত আপোনাৰ এইটো ৰস আছে ইয়াত এইখন চাকত কণী নাই বুজিছেনে। তেতিয়ালৈকে এই চাকটো আপুনি পৰীক্ষা কৰিবলৈ হ'লে মৌখিনি এনেকৈ দিব লাগিব। এনেকৈ দিলে এনেকৈ ইয়াত লগাই দিলে আপুনি খুব লাহে টুকুৰাই দিব লাগিব। টুকুৰাই দিলে তললৈ যাবগৈ ন? টুকুৰাই দিলে তললৈ যাব। অঁ দিয়ক। আপোনাৰ মেচিন নাই যে সেইকাৰণে মই মেচিনটো দিয়া নাই আপোনাক। পাইছেনে? অঁ বাছ এতিয়া অকণমান ৰৈ দিয়ক হৈ যাব। এতিয়া এইটো চাকটো আপুনি পৰীক্ষা কৰিব লাগিব। এইটো চাকটো আপুনি এনেকৈ বেলি ফালে চাব এনেকৈ চালে এতিয়া ইয়াতো আপোনাৰ এই ভিতৰ জেগাও দেখিছেনে? ইয়াতো একদম চাফা আছে, একো বেমাৰ নাই। এই পোকটো থাকিলে ইয়াৰ ভিতৰতে থাকিব। সেই পোকটো এনেকৈ দেখিম। এনেকৈ দেখিব আপুনি এনেকৈ দেখিব এনেকৈ পোকটো আপোনাৰ এনেকৈ আপুনি অকণমান জোকাৰি দিব চাকটো অকণমান জোকাৰি দিব আপোনাৰ তেতিয়া সি অহা যোৱা কৰিব ঠিক সি অহা যোৱা কৰিব চাকটো গমাইনে। আৰু যদি সেই বেমাৰটো থাকে এই চাকটো কাটি দিব পেলাই গমাইনে। এনেকৈ খালে ৰ'দৰ পোহৰত খালে আপোনাৰ পোকটো ধৰা পৰিবই। ডাঙৰ প্ৰথম কথা তাত ৰাণীজনী আছে দুটাকে দেখিব নহয় ৰাণীজনী নাই। আৰু এতিয়া চাকখন দেখিছে আপোনাৰ ভালেই এতিয়া বেমাৰটো নাই পুৰণা হ'লেও এখন বেমাৰটো নাই। আৰু আপুনি সেই বেমাৰটো দেখিলেই আপুনি কাটিব লাগিব। সেইখন তাত থক এতিয়া আপোনাৰ গা ফালে চপাই দিয়ক সেইখন। অঁ এতিয়া এইখন ডাঙৰ ইখন চাক ডাঙৰ এতিয়া। অঁ এনেকৈ লৰাই ল'ব দাঙি আনক। মৌখিনি আছে ৰাণী আছে নেকি সেইটো চাই লওক। নাই এইটো চাইডে নাই। এতিয়া বেমাৰ আছে নেকি কিবা এইটো চাওক। আপোনাৰ পোৱালি আছে তাৰমানে চাকখন ভাল। অঁ আপুনি থৈ দিয়ক এখন মানে কৰিবলগীয়া একো নাই ইয়াত।
সেই তেনেকৈ চাব লাগে এতিয়া আপুনি ক্ৰমান্বয়ে এফালৰ পৰা এনেকৈ চাকবোৰ চাই যাব গোটেইবোৰ চাব লাগিব তাৰপিছত এতিয়া আমি যেনিবা ধৰি লওক এই তিনিখনো চালোঁ বস্তুটো এনেকৈ এইটো লগাই লগাই থ'ব লাগিব লগাই থ'ব লাগিব সেইটো আমাৰ জোখত বনোৱা হৈছে এতিয়া এই তিনিখন আমি চালোঁ বুলি ধৰিলোঁ গোটেইখন টানি দিয়ক এইখিনিত মূৰটো চেপিলে খং উঠিব খালি আপুনি সেইখিনি মূৰটো অলপ খুৱাই দিব লাগিব খুৱাই খুব লাহে লাহে চপাই দিব লাগিব তেতিয়া হৈ গ'ল চাহখন পৰি থাকিলে এতিয়া আপুনি কুইণ্টেলটোতো দেখিছেই ইয়াত তলফালে আপোনাৰ কুইণ্টেলটো বনায় এইখন চাহপাতে এতিয়া আপোনাৰ ইয়াতে ধৰক যেনিবা আপোনাৰ ইয়াতে আপোনাৰ মতামতো বনাই দিব এতিয়া এইখিনিতে মতামতো বনাই দিলে এইখন চাহটো ভালেই আছে এইকেইটা যেনিবা ধৰি লওক মতামত চেলটো চিনি পাবই মতামত চেলটো আপুনি দেখাৰ লগে লগে কাটি আপুনি সেই ওপৰৰ হানি চেম্বাৰত বান্ধিব পাৰিব এই মতামত চেলটো তলত থাকিব আপুনি ধৰক অন্ততঃ 20-30টামান মতামত থাকিব দিব এই মতামৰ যিটো চেম্বাৰটো কাটি ওপৰ হেৰি ওপৰ ৰস চেম্বাৰত বান্ধিব চেম্বাৰত বান্ধিব তেতিয়া মানে কি হ'ব এইটো মতামৰ নহয় নহয় এই ডাঙৰ চেল আপুনি সেইটো ছিজনত পাতিব যিমানেই দেখে মতামত এনেকৈ থাকিলেও এনেকৈ কাটি দিব এনেকৈ থাকিলেও এনেকৈ কাটি এই পোৱালিখনৰ মানে মতা থাকিব নিদিব আপুনি 20-25টামান থাকিব দিব আপোনাৰ ৰাণীৰ কাৰণে দৰকাৰ হ'ব এই ধৰক নতুন ৰাণী যদি বনায় আৰু বোলে এইবাৰ মোৰ পৰা এতিয়া ভাগ নকৰোঁ তেতিয়াহ'লে গোটেই মতামতখিনি কাটি আপুনি বতৰাই পেলাব এতিয়া খালি এই চাকটো যে এতিয়া আমি এইটো যেনিবা চাই হৈ গ'ল আপুনি যদি নালাগে ভাগ নকৰিলে মানে মতামৰ নাথাকিলে একদম নালাগে মতামত থাকিলে আপোনাৰ জাক ফালিব এতিয়া খালি এই চাকটো আকৌ আমি দৌৰ পোৱালি আছিলোঁ এইটো নাবান্ধে নি সেইটো পিছত বান্ধিম এইটো বান্ধিয়ে পেলাওঁ নিজ তোমাৰ চাকটো পঢ়ি গ'ল এই ৰাণীজনী এই তিনিখনত মাজৰকেইখনত থাকিব পাৰে তাতে আছে